বিৰোধীয়েনো কি কাম কৰিছে সিহঁতে মাৰপিট কৰিছে লুণ্ঠন কৰিছে ধন আত্মসাৎ কৰিছে তাৰ বাহিৰে একো কৰা নাই 17 বছৰত হাই কাইজা মাৰা পিটা লুণ্ঠন অত্যাচাৰ এইবোৰ আছিলে ইউপিপিএলে যেটো কাম কৰিছে তেওঁলোকে 17 বছৰে কৰিব নাই ইউপিপিএলে যি কাম কৰিছে তেওঁলোকে জীৱনত ঠুকি পোৱা নাই ইউপিপিএলে চৰকাৰে যি বিলাক কৰি আছে তেওঁলোকে দেখাই পোৱা নাই 17 বছৰ পৰিৱেশ আৰু 5 বছৰ হোৱা নাই আমাৰ 4.5 বছৰ ধৰিছো 17 বছৰ তুলনাত যদি কৰা যায় আৰু 5 বছৰ ডেভেলপমেন্টটো কিন্তু লিগেল ডেভেলপমেন্টটো আমাৰ বিটিআৰ চৰকাৰে কৰিছে প্ৰমোদ বড়ো ছাৰে আৰু যেটো মই প্ৰাউড ফিল কৰিম আমাৰ মাইনৰিটিৰ ফালৰ পৰা যেহেতুকে আমাৰ 17 বছৰত হাই কাইজা মাৰা পিটা লুণ্ঠন অত্যাচাৰ এইবোৰ আছিলে আজি আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলত আজি মুছলিমখিনিয়ে গোটাই প্ৰাউড ফিল কৰে গৌৰৱ অনুভৱ কৰে যে আমাৰ বিটিআৰত থাকি পেলাই যেটো শান্তি অনুভৱ কৰিছো বা 17 বছৰ যিখিনি আমাৰ অত্যাচাৰ হৈছিল আমাৰ লুণ্ঠন হৈছিল আমাৰ মাটি বাৰী কাঢ়াকাঢ়ি হৈছিল ঘৰ জ্বলোৱা হৈছিল সেই অত্যাচাৰৰ পৰা মুক্তি পাইছে আৰু হয়তো কিছুমান মানুহ আছে আমি নকওঁ যে একেবাৰে গোটাইখিনি আমাক ইউপিপিএলক সাপোৰ্ট কৰিছে বা প্ৰমোদ বড়ো সাপোৰ্ট কৰিছে হেতু নহয় আজি হয়তো জ্ঞানৰ অভাৱ হৈছে আমাৰ এইখিনি মানুহৰ নিশ্চয়কৈ অতি সোনকালে হয়তো প্ৰমোদ বড়োৰ লগত আমাৰ ইউপিপিএলৰ দলৰ লগত শামিল হ'ব আৰু 17 বছৰৰ তেওঁলোকৰ ডেভেলপ মানে কি কৰিছে তেওঁলোকে যথেষ্ট ডেভেলপ কৰিছে এটো মই কম কোনটো ফলে ডেভেলপ কৰিছে তেওঁলোকে ইএমজিএমৰ যথেষ্ট অট্টালিকা কৰিছে হ্যাঁ পাহাৰৰ সমতুল্য সম্পত্তি গঢ়িছে হয়তো 4-5টাকৈ তেল ডুবু কৰিছে এনেকুৱা আমাৰ ইয়াতে জলজল পটপট পাঁচনৈ চেৰফঙত যদি ক'ব যাওঁ আজি যথেষ্ট মাটি বাৰী হা সম্পত্তি যথেষ্টখিনি কৰিছে তেনেকুৱা হয়তো দুইবাৰ এএম হৈছিল তেনেকা কিছুমান কন্ডিশন আছে তে আমাৰ যেটো প্ৰমোদ বড়ো ছাৰে 4.5 বছৰ কৰিছে যেনে আজি আপোনাৰ 15 হেৰিটো দিছে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত সুপাৰ 50 হয়তো আহি থকা সময়ত 150 কৰিব বা 100 কৰিব তে এনেকুৱা ক্ষেত্ৰত যিখিনি শিক্ষাৰ ক্ষেত্ৰত ডেভেলপ কৰিছে বিটিআৰ চৰকাৰে এটো এটা বিৰাট লেখত ল'বলীয়া তেনেকুৱা এটা বিটিসি হেৰি ভাগৰামৰ দিনত হোৱা নাছিল আৰু আপোনাৰ যদি যিখিনি কাম আমাৰ প্ৰমোদ বড়ো ছাৰে কৰিছে ইউপিপিএল হিচাপে চৰকাৰে তে যিখিনি কাম কৰিছে লেখত ল'বলীয়া কাম কৰিছে আৰু যি কাম কৰিছে ডুপ্লিকেট হোৱা নাই চাকৰি দিছে যদি কোনো টকা পইচা খৰচ কৰা নাই ফ্ৰীত চাকৰি দিছে যথেষ্ট মানুহখিনিৰ এটা অৱদান আগবঢ়াইছে বিটিসি বাখীৰ কাৰণে এটো কোনো অকল মাইনৰিটি বুলি নহয় প্ৰত্যেকটা জনগোষ্ঠী 26টা ভিজন ডকুমেন্ট লৈ পেলাই যেটো 26টা জনগোষ্ঠী খাউৰি লৈছে আমি গৌৰৱ অনুভৱ কৰোঁ তেনেকা চৰকাৰত তাত মানুহ হয়তো আজি সাইলেন্ট আছে শিক্ষাবিদ মানুহ আছে বুদ্ধিজীৱী আছে গোটেইখিনি মানুহে কিন্তু প্ৰমোদ বড়োৰ আহি থকা সময়ৰ কাৰণে বাটচাই আছে ইলেকশ্যন সমাগত ইলেকশ্যন হোৱাৰ লগে লগে হয়তো আমাৰ যেটো আজি বাতাবৰণ চলি আছে ইউপিপিএলৰ জল পটপট হৈ আছে যেনেকুৱা আমাৰ মানুহখিনি উইলিংলি জইন হৈ আছে বিৰাট ডাঙৰ মিটিং হৈ আছে তে তেনেকুৱা তেওঁলোকে দেখাব পৰা নাই বিৰোধীয়ে এই কাৰণে প্ৰমোদ বড়ো যেটো ডেভেলপমেন্ট কৰি গৈছে হয়তো লেখত হয়তো মানে বিৰাট ডাঙৰ এটা এৱাৰ্ডো পাব নেশ্যনেল এৱাৰ্ডো পাব তেখেতে গতিকে সেইটো জ্বলন উঠি পেলাই তেওঁলোকে হয়তো আমাক বিৰোধী হিচাপে কথা পাতিছে কিন্তু আমি টপত আছো নাম্বাৰ 1ত আছো আমাৰ নাম্বাৰ 1 হিৰো হয় আমাৰ বিটিআৰ প্ৰমোদ বড়ো ছাৰ আৰু যিখিনি কৰিছে এনেকুৱা আৰু দ্বিতীয়জন চৰকাৰ ইয়াতে আহিব বুলি আমি নাভাবো এটা কথা কওঁ মানে হাঁহি উঠা কথা এতিয়া লাফিকলৰ নিচিনাতো আৰু দুই এটা ইছলামো মৰা নাই আহমেদো মৰা নাই আলিও মৰা নাই তে তেওঁলোকে যেতিয়া কাবাক মাৰিও পৰা নাই পিটিও পৰা নাই তেওঁলোকে এইটোতো ক'বই অশান্তি বেছি হৈছে বুলি কাৰণ আমি অশান্তি কৰা নাই অশান্তিক ডমিনেট কৰিছে প্ৰমোদ বড়ো ছাৰে তেওঁলোকে সেইবিলাক বিৰোধীয়ে সদায় উল্টা পাল্টা ক'বই তাতে আমাৰ ক'বলগীয়া একো নাই পিছফালে কুকুৰে ভোকে হাতী খোজকাঢ়ি গৈ থাকে তাতে কোনো ফৰক নপৰে প্ৰমোদ বড়ো ছাৰ একেটাই হেৰি বস্তু আজি হাতীৰ দৰে খোজকাঢ়ি গৈছে পিছফালে কুত্তাৰ নিচিনা ভুকি আছে বিৰোধীয়ে তাতে আমাৰ ক'বলগীয়া একো নাই বিৰোধীয়েনো কি কাম কৰিছে সিহঁতে মাৰপিট কৰিছে লুণ্ঠন কৰিছে ধন আত্মসাৎ কৰিছে তাৰ বাহিৰে একো কৰা নাই 17 বছৰ ডেভেলপ যে কি কৰিছে এইটো সাধাৰণ পাব্লিকেও জানে বুদ্ধিজীৱীয়ে জানে আৰু ভাল শিক্ষাবিদ ব্যক্তিয়েও জানে তেওঁৰ দিনত কি তেওঁ চাকৰি দিছিল নেকি তেওঁৰ দিনতো চাকৰি দিয়া নাই সেইটো এটা এলায়েন্স চৰকাৰ হিচাপে বা কোনোবা এটা কেন্দ্ৰীয় চৰকাৰৰ লগত এটা হেৰি থাকে চুক্তি থাকে সেইমতে চাকৰি দিছিলে আজি প্ৰমোদ বড়ো ছাৰ সেম একেটাই বস্তু হ্যাঁ প্ৰমোদ বড়ো যিখিনি কোটা পাইছে আজি যদি কোনোবা এটা কেন্দ্ৰ কমিটিৰ বা ষ্টেটৰ মানুহ আহি পেলাই যদি কিবা এটা কৰে সে প্ৰমোদ বড়ো ইয়াতে স্বাক্ষৰ কৰিব লাগিব তাৰপিছতে চাকৰিটো হ'ব তাৰপিছতে কিছুমান বস্তু পাছ হ'ব তো তেনেকুৱা সেইটো লাইনে যে যথেষ্টখিনি দিছে আৰু তেওঁলোকৰ নিচিনা যে ভিতৰুৱাকৈ টেবুলৰ তলেদি 5 লাখ 6 লাখ টকা লৈ পেলাই তো প্ৰমোদ বড়ো চাকৰি দিয়া নাই
এইবিলাক ক'বই তেওঁলোকে, তাতে আমাৰ কোনো চৰকাৰৰ কোনো ফৰক নপৰে। আৰু মই যোৱা ইলেকশ্যন যিটো আমাৰ BTC ইলেকশ্যন আছিল তেতিয়া মই কৈছিলোঁ যে ইয়াতে তেওঁলোকে চৰকাৰ কৰিব নোৱাৰে, 5 নং ষ্টাৰ-বেংকটো 0 আৰু BTC চৰকাৰ এজ ইট ইজ বস্তু মিলিছে। হয়তো আপোনালোকে কেতিয়াবা যদি ছ'চিয়েল মিডিয়াত চাৰ্চ কৰে নিশ্চয় পাব। এইটোতো জল পটপই আছে, আমাৰ একদম চাৰিওফালে আমাৰ UPPL এটাই শব্দ আহি আছে, তাতে অন্য কোনো শব্দই নাই, নিমাত হৈ আছে তেওঁলোকে। পিছফালে যেতিয়া আমাৰ লগত বলে নোৱাৰি তেওঁলোকে পিছফালৰ পৰা বলকি ফুৰিছে যে তেওঁলোকে UPPLৰ কাম নাই। UPPLে যিটো কাম কৰিছে তেওঁলোকে 17 বছৰে কৰিব নাই। UPPLে যি কাম কৰিছে তেওঁলোকে জীৱনত ঢুকি পোৱা নাই। UPPL চৰকাৰে যিবিলাক কৰি আছে তেওঁলোকে দেখাই পোৱা নাই, দেখিলেও নেদেখা ভাও জুৰিছে।